Hello. সকলকে মৰম শুভকামনা ধন্যবাদ ৰাইজ আৰু মই আজি জুবিন দাৰ অনুৰাগী এজনক লগ কৰাই দিম আপোনালোকে চাওক জুবিন দাক মানে মনে প্ৰাণে ভাল পায় এখেতৰ মুখতে শুনক দুহাৰ কথাটো বিৰাট ভাল পাওঁ জুবিন দাক মই বিৰাট ভাল পাওঁ তেওঁক কাৰণে মই দেহা এৰি দিব পাৰোঁ দেহা এৰি দিব পাৰে জানো দি দিব পাৰে হা জুবিন দাক কিমান ভাল পা বহুত ভাল পাওঁ হা বহুত ভাল পাওঁ নিজতকৈ বেছি ভাল পা নেকি বহুত ভাল পাওঁ জুবিন দাক মই হা তেওঁৰ কাৰণে মই দেহা দিব পাৰোঁ সেইকাৰণে মোৰ দেহা অৱস্থা এই দেহা অৱস্থা হৈছে জীৱনৰ জুবিন দাৰ কাৰণে মানে দেহা এৰি দিয়াৰ কাৰণে আজি এই অৱস্থা হৈছে দিয়াৰ কাৰণে এনে হৈছে মোৰ আৰু জুবিন দাৰ কাৰণে মানুহ মাৰিতাতো বেছি টান নালাগে হা মাৰটো বেছি মান নালাগে কিমান জুবিনৰ কাৰণে মানুহ মৰি গৈছে দেহা নহয় অৱস্থা হৈ গৈছে দেহা নাই অৱস্থা হৈছে আপোনালোকে এইবিলাক হৈছে মানে জুবিন দাৰ সঁচা অনুৰাগী আৰু এই সঁচা অনুৰাগীৰ কাৰণে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব জুবিন দাৰ কাৰণে আৰু জুবিন দাৰ অনুৰাগীৰ কাৰণে আজিৰ ভিডিঅ'টো কেৱল জুবিন দাৰ বাবে মানে জুবিন দাৰ ফাংচনত মানে যেনেকুৱা মানুহ আছে মানে সেইটোৰ ওপৰত মানে ভিডিঅ'টো মই বনাইছোঁ আপোনালোকে চাওক সকলো গম পাব সকলো বুজি পাব মই কিন্তু এনেকুৱা ফাংচন নাই দেখা দেই লাইফত কেতিয়াবা আৰু ইমান মানুহ মানে পোক পৰুৱা নিচিনা হৈছেগৈ কেৱল জুবিন দাৰ ফাংচনতহে ইমান মানুহ দেখিছোঁ মানে অসমত মই মানে কাৰো ফাংচনত কোনো গায়কৰ ছিংগাৰত মানে এনেকুৱা মানুহ মানে মই লাইফত নাই দেখা আপোনালোকে চাওক ভিডিঅ'টো গম পাব মই সঁচা কৈছোঁ নে মিছাই কৈছোঁ তেতিয়া আপোনালোকে নিজ চকুৰে মানে চাই লওক কথাখিনি সকলো গম পাবগৈ আজি মই আপোনালোকৰ এনেকুৱা এখন ফাংচন দেখুৱাম হয়তো আপোনালোকে দেখিছেনে নাই ক'ব নোৱাৰোঁ আৰু ফাংচনখন চাই কৰি মানে কেনেকুৱা দেখিছে সেইটো মোক জনাব আৰু ফাংচনখন বেলেগৰ কোনো নহয় জুবিন দাৰ আৰু জুবিন দা অসমৰ কিং বুলি সকলোৱে জানে আৰু জুবিন দাৰ অনুৰাগী অসমৰ চুকে কোণে সকলোতে আছে আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিব মই ক্লিপবিলাক আপোনালোকক দেখুৱাই যাম সকলোৱে চাব বুলি আশা কৰিলোঁ এনেকুৱা মানুহ হৈছে মানে জুবিন দাৰ ফাংচনখনত মানে পোক পৰুৱা নিচিনা মানুহ হৈছেগৈ আপোনালোকে দেখিলে মানে আচৰিত মানিব ফাংচনখন নলবাৰীতে হৈছে আমাৰ ওচৰতে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আপোনালোকক দেখুৱাম ক্লিপবিলাক আপোনালোকে চাব কেনেকুৱা ধৰণৰ মানে মানুহ হৈছে আপোনালোকে মানে দেখিলে মানে আচৰিত মানিব যে জুবিন দাৰ অনুৰাগী কিমান আৰু জুবিন দাৰ কাৰণে এটা লাইক এটা কমেণ্ট কৰিব আপোনালোকে আৰু জুবিন দাৰ যিমান অনুৰাগী আছে এই ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু তলত জুবিন দাৰ কাৰণে কমেণ্ট এটা কৰিব আপোনালোকে মই ভিডিঅ'টো দেখুৱাই যাম সকলোৱে চাব
আজি কোৱা নাই পুলিচে হাতে পাল কৰি আছে আপি এটা খোলা মঞ্চত নাচি দেখুৱাই দিছে জনাই